আজি আপোনালোকে দেখিবলৈ পাব অনলাইন শিক্ষাৰ ওপৰত প্ৰস্তুত কৰা এখন ৰচনা। ভাল লাগিলে লাইক কৰিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। অনলাইন শিক্ষা আৰম্ভণি। বৰ্তমান আধুনিক যুগতো আমাৰ দেশত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। কিন্তু বিগত কেইবছৰৰ পৰা অনলাইন শিক্ষাও লোকপ্ৰিয় হৈ উঠিছে। বৰ্তমান সময়ছোৱাত অৰ্থাৎ 2020 বৰ্ষত কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰত তথা অসমতো অনলাইন যোগে শিক্ষা দিয়াৰ ব্যৱস্থা লোৱা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা হাতত লোৱা হৈছে। কৰোনা মহামাৰীৰ বাবে বিদ্যালয় বন্ধকালীন অৱস্থাত অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীক বহু পৰিমাণে সহায় কৰিছে। অনলাইন শিক্ষা ব্যৱস্থাই সকলো পৰ্যায়ৰ বিদ্যাৰ্থীক শিক্ষা গ্ৰহণত সহায় কৰে। অনলাইন শিক্ষা কি? অনলাইন শিক্ষা হৈছে এনে এটা মাধ্যম যাৰ জৰিয়তে শিক্ষক আৰু শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ পৰিৱৰ্তে নিজ ঘৰতে বহি সহজেই শিক্ষাদান আৰু গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় এটা কম্পিউটাৰ বা লেপটপ বা স্মাৰ্টফোন আৰু লগতে থাকিব লাগিব ইণ্টাৰনেট কানেকশ্যন। ইণ্টাৰনেট সংযোগ থকা লেপটপ বা স্মাৰ্টফোনৰ জৰিয়তে বিশ্বৰ যিকোনো প্ৰান্তত থকা এজন শিক্ষকে একেলগে হাজাৰ হাজাৰ শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পাৰে। গুগল, হোৱাটছআপ, ইউটিউব আদি কেইটামান বিশেষ এপৰ জৰিয়তে অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে। অনলাইন শিক্ষাৰ সুফল বা সুবিধা। ঘৰতে বহি অনলাইন শিক্ষা গ্ৰহণ কৰাৰ বাবে এই শিক্ষাৰ সুবিধা মন কৰিবলগীয়া। অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়ৰ বা দেশীয় শিক্ষাৰ বাহিৰেও বিদেশী শিক্ষাও গ্ৰহণ কৰিব পাৰে। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ সময় সুবিধা অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও অনলাইন শিক্ষাত প্ৰেৰণ কৰা ভিডিঅ', অডিঅ', PDF আদি নিজৰ লেপটপ বা মোবাইলত সঞ্চয় কৰি ৰাখিব পাৰে। কৰোনা মহামাৰীৰ বাবে দিয়া লকডাউনৰ এই বৃহৎ সময়ছোৱাত ঘৰতে বহি শিক্ষাৰ সুযোগ দিছে অনলাইন শিক্ষাই। আজিকালি এনে কিছুমান এপ ওলাইছে যাৰ প্ৰয়োগেৰে নিজ শিক্ষাত উন্নতি কৰা সহজ হৈ পৰিছে। বিদ্যালয়লৈ নোযোৱা সৰু সৰু ল'ৰা-ছোৱালীয়ে ইউটিউবত থকা শিক্ষামূলক ভিডিঅ' চাই হাঁহি ফূৰ্তিৰ মাজেৰে শিকিবলৈ সক্ষম হয়। অনলাইন শিক্ষাৰ অসুবিধা বা কুফল। বিশেষকৈ কৰোনা মহামাৰীৰ কালত অনলাইন শিক্ষাৰ গুৰুত্ব বাঢ়ি যোৱা দেখা গৈছে। অনলাইন শিক্ষাই আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ নেতিবাচক প্ৰভাৱো পেলাইছে। অনলাইন শিক্ষাৰ বাবে অতি প্ৰয়োজনীয় আহিলাবিধ হৈছে লেপটপ বা স্মাৰ্টফোন। আমাৰ সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত এইবিধ আহিলা নথকাত তেওঁলোক অনলাইন শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। অতি ভিতৰুৱা অঞ্চলৰ বিদ্যাৰ্থীৰ লেপটপ বা স্মাৰ্টফোনৰ যোগান থাকিলেও ইণ্টাৰনেটৰ অসুবিধাৰ বাবে অনলাইন যোগে শিক্ষা গ্ৰহণত অসুবিধাৰ সৃষ্টি হয়। শিক্ষকে অনলাইন যোগে দিয়া শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে কিমান দূৰ বুজি পাইছে সেই বিষয়ে শিক্ষকে সঠিক ধাৰণা কৰিব নোৱাৰে। অনলাইন শিক্ষাৰ অজুহাতত ছাত্ৰ-ছাত্ৰীয়ে অত্যাধিক হাৰত স্মাৰ্টফোনৰ অসৎ ব্যৱহাৰ কৰিবলৈ লৈছে, যিয়ে নিশ্চয় ছাত্ৰ-ছাত্ৰীক ধ্বংসৰ মুখলৈ ঠেলি নিব। সামৰণি। বিশ্বৰ লগত খোজে খোজ মিলাই চলি যাবলৈ হ'লে শিক্ষা আহৰণ কৰাটো অতি প্ৰয়োজন। দেশী বিদেশী সকলো ধৰণৰ শিক্ষা গ্ৰহণত অনলাইন শিক্ষাই যথেষ্ট সহায় কৰি আহিছে। বিশেষকৈ ক'ভিড-19ৰ সময়ছোৱাত অনলাইন শিক্ষাই বহুত সহায় কৰিছে। আমি সকলো জ্ঞাত যে সকলো বস্তুৰ আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই আছে। গতিকে সকলো চালি-জাৰি চাই অনলাইন শিক্ষাৰ পৰা পোৱা সুবিধাটোহে আমি গ্ৰহণ কৰা উচিত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা নোটছৰ প্ৰয়োজন হ'লে কমেণ্টত জনাব পাৰে বা মোৰ ফেচবুকত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত ফেচবুক লিংক আছে। আপোনালোকে দিয়া প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম।